हेलो एवरीवन সকলোকে আসামিজ ৰেচিপি চেনেলটোলৈ স্বাগতম জনাইছো। আজি মই আপোনালোকলৈ এটা কচুৰ নতুন ৰেচিপি লৈ আহিছো। আহকচোন ৰেচিপিটো বনাওতে কি লাগিলে চাও। মই কচু লৈছো, কচুখিনি এনেদৰে ধুই কাটি থৈছো। 20টা মান কণ বিলাহী, 2টা কেঁচা জলকীয়া, 5 চামুচ মিঠাতেল, শুকান জলকীয়া 2টা, নিমখ, পিয়াজ এটা, 8 ফুটামান নহৰু আৰু নেমু টেঙা লৈছো। প্ৰথমতে পিয়াজটো দেখুৱাৰ ধৰণে মিহি মিহিকৈ কাটি ল'ব। মই ইয়াত এটা মিডিয়াম সাইজৰ পিয়াজ লৈছো। বেছি ব্যৱহাৰ কৰিব নালাগে পিয়াজ ইয়াত। এতিয়া এখন পেন লৈছো। আমি প্ৰথমতে কচুখিনি সিজাই ল'ব লাগিব। তাৰ বাবে পেনখনত কচুখিনি ভৰাই লৈছো। এতিয়া পেনখনতে কচুখিনিৰ ওপৰত বিলাহী কেইটা, নহৰু কেইফুটা, কেঁচা জলকীয়া, পিয়াজ আৰু অলপ নিমখ দি লৈছো। জলকীয়াৰ পৰিমাণটো আপোনালোকে কম বেছি কৰিব পাৰে আৰু পিয়াজো মই ইয়াত আধা অংশহে ব্যৱহাৰ কৰিছো। সিজাবৰ বাবে অলপ পানী দি লৈছো। এতিয়া ভালদৰে কচুখিনি সিজাই লম। সিজাওতে চাব যাতে কচুখিনি তলত লাগি নধৰে, তাৰ বাবে মাজে মাজে লৰাই থাকিব। প্ৰায় 15 মিনিট মানৰ পিছত আমাৰ কচুখিনি সিজি উঠিব। এয়া দেখিছে কচুখিনি আমাৰ সিজিছে প্ৰায়। কচুখিনি আপোনালোকে তেতিয়ালৈকে সিজাব যেতিয়ালৈকে কচুখিনিৰ পৰা ওলোৱা পানীখিনি শুহি নাযায়। সিজোৱাৰ পিছত মই প্লেটখনত উলিয়াই লৈছো। এতিয়া আকৌ পেনখন ভালদৰে ধুই গৰম কৰিছো। পেনখন গৰম হোৱাত মিঠাতেল 5 চামুচ দি দিছো। আমাৰ তেলো গৰম হৈ আহিছে। তেলখিনি গৰম হোৱাত পিয়াজটোৰ বাকী অংশ দি লৈছো। পিয়াজখিনি অলপ ভজাৰ পিছত শুকান জলকীয়া 2টাও তেলতে দি লৈছো। এতিয়া এই তেলখিনি কচুখিনিৰ ওপৰত ঢালি দি মিলাই দিব। একেবাৰে শেষত নেমুৰ ৰস 2 চামুচ দি আকৌ মিলাই দিব ভালদৰে। এইটোৱে আছিল আজিৰ ৰেচিপি। ৰেচিপিটো খাবলৈ বহুতেই টেষ্টি হয়। আপোনালোকে বনাই ঘৰত ট্ৰাই কৰি চাবচোন আৰু মোক কমেণ্টত জনাবলৈ নাপাহৰিব। ধন্যবাদ।